নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ মাছৰ মুৰিঘণ্ট, যিটো খাবলৈ খুবেই সোৱাদ আৰু বনাবলৈ একেবাৰে সহজ। তেতিয়াহ'লে বলকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মুৰিঘণ্ট বনাবলৈ ইয়াতে লৈছোঁ সৰু বাটি দি এবাটি মুগৰ দালি, যিখিনি নোধোৱাকৈ 4 মিনিটমান ল' ফ্লেমত ভালদৰে ভাজি ল'ম। আৰু যেতিয়া এইখিনি হৈ যাব তেতিয়া ঠাণ্ডা হ'ব দি ভালদৰে ধুই 10 মিনিটমান পানীত ভিজাই থৈ দিম। আৰু ইপিনে কেৰাহীখন গৰম দিছোঁ, তাতে তেল দি পিনে তেলখিনি গৰম হোৱাত মাছৰ মুৰিঘণ্টৰ মেইন ইনগ্ৰেডিয়েণ্ট মাছৰ মূৰকেইটা ভালদৰে ভাজি ল'ম। মাছৰ মূৰকেইটা ভজা হৈ গৈছে। এতিয়া কেৰাহীখন গৰম হোৱাত ইয়াতে দিছোঁ লং, ইলাইচি, ডালচেনি কেইটামান দিছোঁ আৰু লগতে দিছোঁ শুকান ৰঙা জলকীয়া এটা, তেজপাত কেইখনমান আৰু লগতে গোটা জিৰা অলপমান দি পিনে ভালদৰে ভাজি ল'ম। আৰু অলপমান ভাজা হোৱাত ইয়াতে মই লৈছোঁ 2টা ডাঙৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, সেইখিনি দিছোঁ। আৰু লগতে 4-5টামান জলকীয়া, সেইখিনিও সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ, সেইখিনিও দিছোঁ। আৰু এইখিনি ভালদৰে অলপ সময় ভাজি ল'ব লাগিব। অলপ সময় ভজা হোৱাৰ পিছত ইয়াতে দিছোঁ অলপ সোৱাদ অনুযায়ী নিমখ আৰু অলপ হালধি। আৰু এইখিনি এতিয়া কালাৰ চেঞ্জ নোহোৱালৈকে ভাজি থাকিব লাগিব, যেতিয়ালৈকে পিঁয়াজৰ ৰংটো অলপমান ৰঙচুৱা হৈ নাযায়। অলপ সময় ভাজা হোৱাত ইয়াতে দিছোঁ আদা আৰু নহৰুৰ পেষ্ট অলপমান। আৰু এতিয়া গোটেইখিনি ভালদৰে ভাজি ল'ব লাগিব। পিঁয়াজখিনি ভালদৰে ভাজা হৈ গৈছে, পিঁয়াজখিনিৰ ৰংটো ৰঙচুৱা হৈছে। আৰু ইয়াতে দিছোঁ মুগৰ দালিখিনি ভালদৰে ধুই ইয়াতে দিয়া হৈছে। আৰু এতিয়া এইখিনি অলপ সময় ভাজি ল'ম। অলপ সময় ভজা হোৱাত মই ইয়াতে দিছোঁ অলপ ধনিয়া গুড়ি আৰু অলপ ৰঙা জলকীয়াৰ গুড়ি। আৰু এইখিনিও মিডিয়াম ফ্লেমত ভাজি যাম। অলপ সময় ভজা হোৱাত ইয়াতে দিম। এতিয়া ইয়াতে দিছোঁ গৰম পানী অলপ, যাতে দালিখিনি ভালদৰে সিজি যায়। দালিখিনি যাতে সোনকালে সিজি যায় সেইকাৰণে মাজে মাজে ঢাকনিখন লগাই দিছোঁ। আৰু ইপিনে দালিখিনি ভালদৰে সিজি গৈছে। আৰু এতিয়া ইয়াতে দিম মাছৰ মূৰকেইটা। আৰু অলপ সময় পিছত যেতিয়া দালিখিনি সিজা হৈছে তেতিয়া শেষত ইয়াতে দিছোঁ গৰম মছলা পাউডাৰ অলপমান আৰু 1 কাপ পানী আৰু অলপ দি দিছোঁ শেষত। আৰু এতিয়া ঢাকনিখন লগাই দি পিনে জুইটো মিডিয়াম ফ্লেমত আৰু অলপ সময় সিজিব দিম, যাতে আঞ্জাটোৰ পানীখিনি অলপমান শুকাই যায় আৰু আঞ্জাটো অলপ থুপথুপীয়া হৈ যায়। দালিখিনি সিজি গৈছে আৰু মাছৰ মূৰকেইটাও ধুনীয়াকৈ সিজি গৈছে। আৰু মাজে মাজে হেতাখনেদি অলপমান ভাঙি দিছোঁ। আৰু শেষত ধনিয়া পাত দি পিনে অলপমান আঞ্জাটো লৰাই দিছোঁ। আৰু হৈ গ'ল মাছৰ মুৰিঘণ্ট।
আৰু হৈ গ'ল মাছৰ মুৰিঘণ্ট ৰেডি। কেতিয়াবা ঘৰত ট্ৰাই কৰি চাব পাৰে। যদি আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো দবাই দিব।